দশমিক ভগ্নাংশৰ পৰা ভগ্নাংশ p/q লৈ আৰু তাৰ বিপৰীত উদাহৰণ নম্বৰ 1ত দিয়া আছে যে 3.52 এই দশমিক ভগ্নাংশটোক আমি p/q আকৃতিত লিখিব লাগে তাৰমানে 3.52 যিটো দশমিক বিশিষ্ট আছে আমি তাক p/q আকাৰত লিখিবলগীয়া হ'লে তাৰমানে আমি পৰিমেয় হিচাপত লিখিব লাগে ওপৰত p তলত q এনেকুৱা টকা হৰ আৰু লব টকাকে আমি লিখিব লাগে তো আমি 3.52 যিটো আছে তাক আমি 3 + 5/10 + 2/100 বুলি লিখিব পাৰি আমি 3.52 ক আমি এনেদৰে লিখিব পাৰি কেনেকৈ লিখিব পাৰি এনেকৈ যে আমি পইণ্টৰ আগত থকা যিকোনো নাম্বাৰক আমি গোটা হিচাপত লিখিব লাগিব যেনেকৈ পইণ্টৰ আগত কি আছে 3 আছে গতিকে 3 টো মই সিঙ্গেল হিচাপত ৰাখিলোঁ প্লাস ইয়াত পইণ্টৰ পিছত পইণ্টৰ ইপিনে যদি পইণ্টৰ সোঁহাতত যদি চাওঁ সোঁহাতত এক নম্বৰ মানে এটা ইউনিট যদি ইপিনে যাওঁ তেতিয়াহ'লে এটা ইউনিটত থকা যিটো আছে সেইটোৰ তলত আমি 10 দি ডিভাইড কৰিম আৰু 2 নম্বৰ যদি দশমিকৰ 2 নম্বৰ স্থানত টকাটোৰ তলত আমি 100 দি ডিভাইড কৰিম যদি 3 নম্বৰ তিনিটা থাকে তেতিয়াহ'লে আমি 1000 দি তাৰ পিছত এড কৰিম আৰু 3 নম্বৰ যেটো থাকিব এটো দি প্লাই তলত আমি 1000 দি ডিভাইড কৰিম তো এনেকুৱা আমি এটো লিখিব পাৰি এতিয়া এই অংকটোক আমি যোগ কৰিব লাগিব তো যোগ কেনেকৈ কৰিম ইয়াতে যেহেতু ইয়াৰ তলত 1 আছে ইয়াৰ তলত 10 আছে ইয়াৰ তলত কিমান আছে 100 আছে গোটেই কেইটা যদি যোগ কৰো আমি জানো যোগ কৰিবলৈ হলে তাৰ তলত লসাগুটো সমান হ'ব লাগিব তো ইয়াৰ লসাগুটো কিমান আছে 100 আছে তো 100 কেনেকৈ লসাগু হ'ল যে ইয়াৰ তলত 10 আছে ইয়াৰ তলত 1 আছে আমি গোটেই কেইটাত এনেকুৱা এটা নাম্বাৰ ল'ব লাগিব যিটোত মানে তিনিটাৰ তলত তিনিটা দি আমি কি কৰিব পাৰি পূৰণ কৰি পেলাই পাব পাৰি যেনেকৈ ইয়াৰ তলত 1 আছে 1 টো আমি 100 পাব পাৰি 1 ৰ লগত যদি আমি 100 পূৰণ কৰো 100 পাই আছো তাৰ পিছত ইয়াত যদি 10 ৰ লগত আকৌ 10 পূৰণ কৰো 100 পাই আছো 100 ৰ লগত যদি 1 পূৰণ কৰো আমি 100 পাই আছো তাৰ মানে কোনোবা এটা নম্বৰ ইয়াৰ লগত এনেকুৱা এটা নম্বৰ হ'ব লাগিব যেটো পূৰণ কৰিলে আমি এটো পাও মানে গোটেই কেইটা এটা উৎপাদক হয় 100 ঠিক আছে তো যদি 100 লসাগু লও তেতিয়াহ'লে আমি কি কৰিম ইয়াৰ তলত যেহেতু 1 আছিল তো 1 * 100 আৰু 1 ৰ লগত যেহেতু 100 পূৰণ কৰিছে গতিকে 3 ৰ লগত 100 পূৰণ কৰিলে 300 প্লাস 10 ৰ লগত যদি আমি 10 পূৰণ কৰো তেতিয়া 100 পাই আছো গতিকে এই ইয়াৰ লগত যেহেতু 10 পূৰণ কৰিছে গতিকে 5 * 10 = 50 প্লাস ইয়াৰ তলত 100 আছে গতিকে ইয়াত 100 আছে গতিকে ইয়াত একো নালাগে আমি 2 বুলি যোগ কৰি দিলো এটা ওপৰ এটা যোগ কৰিলে আমি 352 পাও আৰু তলত কিমান আছে 100 আছে তো এইটো হৈ গল p/q আকাৰৰ ফৰ্মেশন এইটো p এইটো q ৰ ভ্যালুজ তো এনেকুৱা ফৰ্মেশনত আমি লিখিব লগা হৈছে যে 3.52 ক আমি 352/100 বুলি লিখিব পাৰি সহজে যদি আমি চাও এইটো ডাইৰেক্টও আমি লিখিব পাৰি যে 3.52 ক আমি এনেকৈ লিখিব পাৰি যদি আমি p/q আকাৰত লিখিব লগা হয় তেতিয়াহ'লে আমি কি কৰিম যে আমি দশমিকৰ পিছত যদি দুটা ঘৰ থাকে তেতিয়াহ'লে 100 দি আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব কাক এই দশমিকটো উঠাই দিম আৰু ওপৰত যি কেইটা তিনিটা আছে বা যিমানটা আছে ওপৰত লিখি দিম আমি কি কৰিম অকল দশমিকৰ পিছত কেইটা গড় আছে সেই গড় হিচাপত আমি একৰ লগত ইমানটা শূন্য লগাই হৰণ কৰি দিলে সেই নাম্বাৰ কেইটাক আমাৰ দশমিক বিস্তৃতিত মানে আমাৰ p/q ফৰ্মত আমি লিখিব পাৰি উদাহৰণ নম্বৰ 2 ইয়াত কি আছে যে 3.523 ক আমি p/q আকৃতিত ভগ্নাংশলৈ নিব লাগে তাৰমানে ইয়াত যেহেতু 3.523 আমি কি কৈছে p/q আকৃতিত নিব লাগে গতিকে মই আগতে কৈছো যে যেহেতু যেতিয়া আমি এনেকুৱা দশমিক বিস্তৃতিত থকা বিলাক আমি p/q ফৰ্মত নিব লগা হয় তেতিয়া আমি কি কৰিছিলো আমি সহজে কি কৰিব পাৰি আমি দশমিকৰ পিছত কিমান গড় আছে সেইটো চাব লাগিব ইয়াত যেহেতু দুটা গড় আছিল গতিকে আমি কি কৰিছো 100 দি ডিভাইড কৰিছিলো ইয়াত দশমিকৰ পিছত কেইটা গড় আছে তিনিটা গড় আছে গতিকে আমি কি কৰিম 1000 দি মানে একৰ লগত তিনিটা শূন্য দি আমি কি কৰিম হৰণ কৰিম আৰু ইয়াৰ দশমিকটো উঠাই প্লাই ইয়াৰ গোটেই কেইটা ওপৰত লিখি দিম গতিকে এনেকৈ আমি সহজ পদ্ধতিৰো আমি এনেকৈ দশমিক ভগ্নাংশত থকা বিলাক আমি এনেকৈ p/q ফৰ্মত লিখিব পাৰি গতিকে এটো সহজ পদ্ধতি হয় যে যিকোনো সংখ্যা যদি আমাক দশমিক এনেকৈ থাকে তেতিয়াহ'লে আমি তাক ভগ্নাংশত লিখিব লগা হ'লে আমি প্ৰথম দশমিকৰ থকা গড় কেইটা আমি কাউন্ট কৰি প্লাই আমি একৰ লগত কিমান শূন্য দি প্লাই ওপৰৰ গোটেই কেইটা নাম্বাৰ যদি ওপৰত বহুৱাই দিও তেতিয়াহ'লে আমি তেনেকৈ খিনি সহজে কৰিব পাৰি আশা কৰো বুজি পাইছা নেক্সট ভিডিও বিলাক আহি থাকিব